স্পীড ব্ৰেকাৰটো মই ফূৰ্তিত দিয়া নাই স্পীড ব্ৰেকাৰটো মই ফূৰ্তিত দিম নেকি যেতিয়া ডাম্পাৰবিলাকে গাড়ীটো মানুহ মাৰে বহুত মানুহ এক্সিডেণ্ট হয় তেতিয়া মানুহবিলাকে স্পীড ব্ৰেকাৰ ডিমাণ্ড কৰে তেতিয়া স্পীড ব্ৰেকাৰ এইখিনি কথাও পাহৰি গ'ল আগ্ৰামা মহিলাৰী স্পীড ব্ৰেকাৰৰ লৈ পেলাই ৰাজনীতি খেলিব পাৰে নেকি চবেই আহি মোক ভাল হোৱা কৈছে হাগ্ৰামাই বা কি চশমা পিন্ধি আছে মইতো নাজানো আপুনি অকল স্পীড ব্ৰেকাৰৰ কাম কৰিছে বুলি কৈছে কাৰিগৰ পৰা কোকৰাঝাৰলৈকে অকল স্পীড ব্ৰেকাৰৰ কাম কৰিছে তেখেতৰ গাড়ীবিলাক ডাম্পাৰবিলাকে যেতিয়া বহুত স্পীডত চলায় মানুহবিলাকে ভয় কৰে এইকাৰণে স্পীড ব্ৰেকাৰ ৰাইজৰ দাবী দিছে স্পীড ব্ৰেকাৰটো মই ফূৰ্তিত দিয়া নাই স্পীড ব্ৰেকাৰটো মই ফূৰ্তিত দিম নেকি যেতিয়া ডাম্পাৰবিলাকে গাড়ীটো মানুহ মাৰে বহুত মানুহ এক্সিডেণ্ট হয় তেতিয়া মানুহবিলাকে স্পীড ব্ৰেকাৰ ডিমাণ্ড কৰে তেতিয়া স্পীড ব্ৰেকাৰ এইখিনি কথাও পাহৰি গ'ল আগ্ৰামা মহিলাৰী চৰকাৰতো ইমান ধুনীয়া আছিলে তো তেতিয়া মানে ৰাস্তাবিলাক বনোৱা নাছিল স্পীড ব্ৰেকাৰ দিয়া নাছিলে নেকি এইখিনি কথাও পাহৰি গ'লে তেখেতে আৰু কি কৰিব পলিটিক্স কৰাৰ কাৰণে তেখেতৰ হয়তো আৰু মানে ইচ্ছা নাই এইকাৰণে এইবিলাক কথা কৈ আছে স্পীড ব্ৰেকাৰৰ লৈ পেলাই ৰাজনীতি খেলিব পাৰে নেকি বেলেগ কথা কওক স্কুল কলেজ বনাওক ইউনিভাৰ্চিটি বনাওক মানৱ সম্পদ গঢ়ক শান্তি কেনেকৈ আহিছে বিটিআৰত তেখেতৰ সময়ত 2008 2012 2014 কিমান গণ্ডগোল হৈ আছিল এইবিলাক কথা কওক এতিয়া কিয় গণ্ডগোল হোৱা নাই কিয় 2012 পুনৰ হোৱা নাই কিয় 2008 পুনৰ হোৱা নাই এই কথাবিলাক কওক স্পীড ব্ৰেকাৰেদি কিবা ৰাজনীতি কৰিব পাৰে নেকি 100 দিনৰ ভিতৰত মুখ্যমন্ত্ৰী সলনি হ'ব ভূপেন বৰাই কৈছে কি কৈছে 100 দিনৰ ভিতৰত মুখ্যমন্ত্ৰী সলনি হ'ব আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী 100 দিনৰ ভিতৰত ভূপেন বৰাই কৈছে ক'ৰ মুখ্যমন্ত্ৰী সলনি হ'ব অসমৰ মুখ্যমন্ত্ৰী সলনি হোৱা নোহোৱাটো ভূপেন বৰাই কেনেকৈ ক'ব অসমৰ সৰ্বকালৰ সকলোতকৈ জনপ্ৰিয় মুখ্যমন্ত্ৰী হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসমৰ ৰাইজৰ কাৰণে আৰম্ভণিৰ পৰা কোনোবা যদি খুব ভাল কাম কৰিছে অৰুণোদয়ৰ পৰা আদি কৰি ডাঙৰ আছাম মালাৰ ৰাস্তা গাঁৱে ভূঞে কিমান কাম কৰিছে টাউনে চহৰে চবতকৈ বেছি কাম কৰিছে যোৱা 3টা বছৰত এইটো হ'ল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে হ'ল অসমতে নহয় সমগ্ৰ ভাৰতবৰ্ষৰ এতিয়া এজন জনপ্ৰিয় নেতা হয় গতিকে তেখেতৰ কথা ক'বলৈ ভূপেন বৰা ডাঙৰীয়াই কেনেকৈ মানে সাহস কৰিছে মইতো নাজানো আবুল তাবুল বকা আৰম্ভ কৰিছে মানে হ'ব পাৰে এনেইতো নাই আৰু ৰাজনীতিৰ দৰ্জা বন্ধ হৈ যাব আৰু गोजोनथाव खौरां नोंथाङा नोंथांनि गला एबा अफिस फसंथानफोरखौ जोंख्लाब माख्लाब साजायनो गोसो गैया नामा नोंथांनि गलाफोरखौ बायदि रोखोमनि जोंख्लाब माख्लाब खालामनानै साजायनो थाखाय क'क्राझार नोगोरनि सिङाव थानाय गौरां भेलि हटेल साखाथियाव चाणक्य आर्ट एन्ड डिजाइन गलाया लानानै फैदों बायदि रोखोमनि आर्ट डिजाइन क'क्राझार नोगोरनि सिङाव थानाय गौरां भेलि हटेल साखाथियाव चाणक्य आर्ट एन्ड डिजाइन गलाया नोंथांमोननि थाखाय लानानै फैदों नोंथांनि गलाखौ जोंख्लाब माख्लाब खालामनो गोबां रोखोमनि आर्ट डिजाइन बेफोर आर्ट डिजाइनफोरनि गेजेराव दं 3D साइनबोर्ड 2D साइनबोर्ड आर्क्राइलिक ट्रफी SAP पैनेल नेम प्लेटार्स रेट्रो रिफ्लेक्टिव साइनबोर्ड नियन साइनबोर्डफोरनि आर्ट डिजाइनफोरखौ नोंथाङा चाणक्य आर्ट एन्ड डिजाइन गलानिफ्राय मोनफुंनो हागोन बेनि अनगायैबो इनग्रेविं सार्भिस आर्क्राइलिक लेटार काटिं MDF जाली काटिं लोगो ग्राफिक्स डिजाइन आरो कास्टमाइज गिफ्ट आइटेम्सफोरखौ नोंथांमोननि गलानि थाखाय चाणक्य आर्ट एन्ड डिजाइन गलाया लानानै फैदों आर्ट डिजाइन गोबां बाथ्रा मिथिनो थाखाय नोंथाङा नैबे 9706125636 6900981649 जानबुं नम्बरनि गेजेरजों खौरां लाहरनो हागोन